নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকক এগৰাকী প্ৰয়াত প্ৰধানমন্ত্ৰীৰ কথা ক'ম, যিগৰাকীৰ সৰলতাই আপোনালোকক মুগ্ধ কৰিব, আপোনালোকক প্ৰেৰিত কৰিব। কিমান সহজ সৰল আছিল তেওঁ। লাল বাহাদুৰ শাস্ত্ৰী ৰেলৱে মিনিষ্টাৰো আছিল আৰু তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰীও আছিল। যেতিয়া তেওঁ ৰেলমন্ত্ৰী হৈ আছিল, তেতিয়া বিহাৰত এবাৰ জনসভা এখন হ'ল। শাস্ত্ৰীজীয়ে তেওঁৰ মাকক কেতিয়াও কোৱা নাছিল যে তেওঁ ৰেলৱে মিনিষ্টাৰ হয়। মাকক তেওঁ কৈছিল, মই ৰেলৱেত এটা সৰু কাম কৰোঁ। বিহাৰত হোৱা সেই মিটিংখনত শাস্ত্ৰীজীৰ মাকো গৈছিল। তেওঁ তাত গৈ নিজৰ পুতেকৰ কথা এগৰাকী কৰ্মচাৰীক সুধিলে যে মোৰ ল'ৰা ইয়াত আছে নেকি। তেতিয়া কৰ্মচাৰীগৰাকীয়ে সুধিলে, আপোনাৰ ল'ৰাৰ নামটোনো কি? তেতিয়া শাস্ত্ৰীজীৰ মাকে ক'লে যে মোৰ ল'ৰাৰ নাম লাল বাহাদুৰ শাস্ত্ৰী, ৰেলৱেত কাম কৰে। তেতিয়া কৰ্মচাৰীজন আচৰিত হ'ল যে ৰেলৱে মিনিষ্টাৰৰ মাক হয় আৰু তেওঁ কৈছে যে পুতেকে ৰেলৱেত কাম কৰে। সেইটো কেনেকুৱা কথা? তেতিয়া লৰালৰিকৈ মানুহগৰাকী শাস্ত্ৰীজীৰ ওচৰত লৈ গ'ল আৰু সুধিলে, এখেত আপোনাৰ মা হয় নেকি বাৰু? তেতিয়া শাস্ত্ৰীজীয়ে ক'লে, মোৰ মা হয়। তেতিয়া মাকক নমস্কাৰ জনাই অলপ সময় মাকৰ লগতে কটালে আৰু মাকক তাৰ পৰা বিদায় দিলে। শাস্ত্ৰীজীৰ যি ভাষণ আছিল তেওঁ সেই ভাষণ সময়ত নিদিলে। তেতিয়া এগৰাকী বিষয়া আহি তেওঁক সুধিলে, আপোনাৰ মাতৃ আহিছিল, আপুনিতো ভাষণ দিব লাগিছিল, ভাষণ আপুনি কিয় নিদিলে? তেতিয়া শাস্ত্ৰীজীয়ে ক'লে যে মই মাক কোৱাই নাই নহয় মই যে ৰেলৱে মিনিষ্টাৰ হওঁ, মই ৰেলৱেত কাম কৰোঁ বুলিহে কৈছোঁ মাৰ আগত। তেওঁতো আচৰিত হৈ গ'ল। তেওঁ আচৰিত হৈ সুধিলে, আপুনি কিয় কোৱা নাই নিজৰ মাতৃক? তেতিয়া শাস্ত্ৰীজীয়ে ক'লে, চাওক, মই যদি মাৰ আগত কওঁ মই ৰেলৱে মিনিষ্টাৰ, তেতিয়া মায়ে ওচৰ চুবুৰীয়াক কথাটো ক'ব আৰু ওচৰ চুবুৰীয়াই চাকৰি বিচাৰি মাৰ ওচৰত আহিব আৰু যেতিয়া মায়ে মোৰ আগত ক'ব যে ওচৰ চুবুৰীয়াই তোমাক চাকৰি দিব কৈছে ৰেলৱে বিভাগত, তুমিতো ৰেলৱে মিনিষ্টাৰ হয়, তেতিয়া মইতো মাৰ কথা কেতিয়াও পেলাব নোৱাৰিম আৰু মায়ে কোৱা সেই কামটো মই কৰিবও নোৱাৰোঁ, কাৰণ দেশৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। সেইবাবে মই মাক এই কথাটো কোৱা নাছিলোঁ। চাওকচোন, কিমান কৰ্তব্যপৰায়ণ আছিল, কিমান নিষ্ঠাৱান আছিল তেওঁ। আমি নিজকে গৌৰৱ কৰিব পাৰোঁ যে আমাৰ এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী আছিল। সঁচাই তেওঁক কথা কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ। ধন্যবাদ।